আপোনালোকে জানি ভাল পাব যে অসমৰ পৰা বিদেশলৈ আমি যি চাহ ৰপ্তানি কৰোঁ এইবাৰ এই ৰপ্তানিত আমাৰ 40 মিলিয়ন কেজি চাহ এইবাৰ আমি বেছিকৈ ৰপ্তানি কৰিছোঁ। তাৰ মূল কাৰণ হ'ল যে আমি লাহে লাহে আমাৰ বাগিচাসমূহক CTCৰ পৰা অৰ্থডক্স টিলৈকে কনভাৰ্ট কৰাৰ চেষ্টা কৰিছোঁ যাতে বিশ্বৰ বজাৰখন আমি ৰাখিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কৃষকসকলৰ বাবে কেইটামান ডাঙৰ সিদ্ধান্ত লৈছিলে। সেইটো হ'ল ইউনাইটেড কিংডম অৰ্থাৎ ব্ৰিটেইন আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত মুক্ত বাণিজ্যিক চুক্তি। তাৰ মানে এতিয়াৰ পৰা অসম আৰু ভাৰতৰ কৃষি সামগ্ৰী ব্ৰিটেইন, লণ্ডন, ইউৰোপ তাত আমি সহজে ৰপ্তানি কৰিব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ ওপৰত সেই দেশসমূহে নতুনকৈ কৰ আৰোপ নকৰে। ইয়াৰ ফলত অহা 3টা বছৰত কেইদিনমান আগতে ইউনাইটেড আৰব এমিৰেটৰ যিগৰাকী মুখ্য চুলতান বুলি ক'ম তেখেতো ভাৰতলৈ আহিছিল। তেখেতেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত চুক্তি স্বাক্ষৰ কৰিছে যে আমাৰ কৃষিজাত সামগ্ৰী এতিয়া ডুবাইৰ মাৰ্কেটলৈকে যাব পাৰিব। এই আটাইকেইখন চুক্তিয়ে অহা 3টা বছৰত ভাৰতৰ কৃষি সামগ্ৰী আৰু অধিক ৰপ্তানি হোৱাৰ পথ প্ৰশস্ত কৰিব আৰু স্বাভাৱিকতে অসমৰ কৃষকসকলেও এই সুবিধা লাভ কৰিব। বাজেটত যেতিয়া আমি উপস্থাপন কৰিছিলোঁ আগত চৰকাৰে ইমান এক্টিভলি কাম কৰা নাছিল, এপাৰ্টৰ পৰা অলপ অলপ আমি কাম কৰিছিলোঁ। আমাৰ দৃষ্টি আহিছিলে যে আমি ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানীসমূহক কেনেকৈ শক্তিশালী কৰিম, FPC বিলাকক আমি কেনেকৈ শক্তিশালী কৰিম। আমি 2টা আঁচনি লৈছিলোঁ। এটা হ'ল কৃষি উৎকৰ্ষ যোজনা আৰু আনটো আমি FPCৰ জৰিয়তে সৰিয়হৰ উৎপাদন। আপোনালোকে জানে যে আজি চাউল বা ধান আমি ক্ৰয় কৰোঁ। যোৱা বছৰ আমি 9 লাখ মেট্ৰিক টন আমি ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ আৰু অসমৰ কৃষকসকলক ভাৰত চৰকাৰে দিয়া ক্ৰয় মূল্যৰ উপৰিও আমি আৰু 250 টকা তাত যোগ কৰি দিছিলোঁ। আৰু সৰিয়হৰ ক্ষেত্ৰতো আমি ভাৰত চৰকাৰে দিয়া পুঁজিৰ লগত আমি নিজৰ পৰা আৰু তাত সংলগ্ন কৰি দিছিলোঁ। ইয়াৰ ফলত কৃষকসকলে আজি এখন নিশ্চিত বজাৰ 2টা ক্ষেত্ৰত ধান আৰু সৰিয়হ এই 2টা ক্ষেত্ৰতে এখন নিশ্চিত বজাৰ লাভ কৰিছে। আমি যদি আমাৰ FPC সমূহৰ দ্বাৰা মিঠাতেল উৎপাদন কৰা খুব এগ্ৰেছিভলি আমি যদি সৰিয়হৰ খেতি কৰিব পাৰোঁ, প্ৰত্যেক জিলাতে আমি যদি এটা ব্ৰেণ্ড ডেভেলপ কৰিব পাৰোঁ, আমি হয়তো অসমৰ বাহিৰৰ পৰা মিঠাতেল আনিবলগীয়া পৰিৱেশ নহ'ব। ঠিক তেনেকৈ আজি আমি 10 লাখ মেট্ৰিক টন চাউল ক্ৰয় কৰিছোঁ, কিন্তু অসমক প্ৰয়োজন 40 লাখ মেট্ৰিক টনৰ। বাকী 30 লাখ মেট্ৰিক টনৰ চাউল আমি হাৰিয়ানা আৰু পাঞ্জাৱৰ পৰা আনো। কিন্তু ডিচেন্ট্ৰেলাইজড প্ৰকিউৰমেণ্ট ব্যৱস্থাত আমি যদি কিনিব পাৰোঁ তেতিয়াহ'লে ভাৰত চৰকাৰে বাহিৰৰ পৰা চাউল নপঠাই অসমৰ চাউল অসমৰ মানুহকে খুৱাব। এতিয়া আমি বঙাইগাঁও জিলাত ডিচেন্ট্ৰেলাইজড প্ৰকিউৰমেণ্টত আমি চাউল কিনো, ধান কিনো। বাকী জিলাসমূহত
আমি ইয়াক সম্প্ৰসাৰণ কৰিব লাগে। তৃতীয়টো, অসমৰ জহা চাউল যিমানকেইটা ভেৰাইটি আছে ৰাইচৰ, এই গোটেইখিনি যদি আমি অৰ্গেনিক উপায়েৰে কৰোঁ, তাক আমি এক্সপৰ্ট কৰিব পাৰোঁ। অসমৰ জিঞ্জাৰ, অসমৰ পাইনাপল, অসমৰ চাহ নৰ্মেল CTC অৰ্থডক্স নহয়। আমি যেতিয়া অপৰাজিতা ফুল, গোলাপ ফুলৰ লগত তাক যেতিয়া আমি ব্লেণ্ডিং কৰিছোঁ, আৰু এখন নতুন বজাৰ তাতে সৃষ্টি হৈছে। আজি পাইনাপলৰ পৰা আৰম্ভ কৰি কমলাৰ পৰা বিভিন্ন ৰাইচ ভেৰাইটিৰ পৰা লেচুৰ পৰা লেটেকুলৈকে আমি এখন ডাঙৰ বজাৰ আমি দখল কৰিব পাৰোঁ। আৰু তাত কোনে অগ্ৰণী ভূমিকা ল'ব লাগিব? আমাৰ ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানীসমূহে। আমি বিচাৰোঁ যে যেনেকৈ সেল্ফ হেল্প গ্ৰুপৰ এটা ডাঙৰ মুভমেণ্ট আমাৰ অসমত আৰম্ভ হ'ল, বেংকৰ পৰা সেল্ফ হেল্প গ্ৰুপৰ নামত আজিলৈকে অলমষ্ট 16,000 কোটি টকা লোন দিছে, আৰু সেল্ফ হেল্প গ্ৰুপবিলাকে প্ৰত্যেকটো লোন উভতাই দিছে। মই বিচাৰোঁ অনাগত দিনত আমাৰ ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানীসমূহে এটা কৃষিৰ উন্নতি আৰু ৰপ্তানিত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। আমি ফাৰ্মাৰ্ছ প্ৰডাকশ্যন কোম্পানীবিলাকক মুকলিভাৱে সহায় কৰিব বিচাৰোঁ। আজি আমি 500টা FPCক সহায় কৰাৰ বাবে আমি বাজেট কৰিছিলোঁ। 254 আজি আমি দিব পৰা হৈছোঁ। আৰু ইয়াৰ ভিতৰত আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে এই 254টা ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানীৰ ভিতৰত 52টা অকল মহিলাৰ দ্বাৰা পৰিচালিত আৰু মহিলাৰ দ্বাৰা গঠিত। आज माननीय कृषि मंत्री जी को अवगत करा के मैं हर्ष अनुभव कर रहा हूं कि आज जो 250 FPC को हम वित्तीय सहायता आगे देने जा रहा हूं, उनका अंदर 52 FPC खाली महिलाओं द्वारा निर्माण किया गया है और महिलाओं द्वारा संचालित किया गया है। আজি আমি ইয়াতে যিখন আঁচনি আগবঢ়াম, এই আঁচনিখন 72 কোটি টকাৰ, FPO কন্ট্ৰিবিউশ্যন হ'ব 16 কোটি, বেংকৰ কন্ট্ৰিবিউশ্যন হ'ব 12 কোটি, আৰু ৰাজ্য চৰকাৰৰ কন্ট্ৰিবিউশ্যন হ'ব 38 কোটি। ইয়াতে আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰত্যেকটো FPOক আমি 15 লাখ টকাকৈ আগবঢ়াম। আজি আপোনালোকক আমি 12 লাখ টকা দিম, আৰু 12 লাখ টকাৰ ভাল কাম কৰিলে আমি আপোনালোকক আৰু 3 লাখ টকা দিম। কিন্তু এইটো আমাৰ আৰম্ভণি। অহাবাৰ আপোনালোকে মোক ভাল কাম কৰি দেখুৱাই দিয়ক। মই প্ৰত্যেকটো FPOক ৰাজ্য চৰকাৰৰ পৰা 2টা ইনষ্টলমেণ্টত 50 লাখ টকাকৈ মই 1 কোটি টকা আপোনালোকক দিম। কিন্তু আৰু আপোনালোকে জানে যেতিয়া মই কিবা এটা কৰিম বুলি কৰোঁ, মই কেতিয়াও মই আজিলৈকে অসত্য কথা কৈছোঁ নেকি, মিছা প্ৰতিশ্ৰুতি দিছোঁ নেকি কেতিয়াবা? তাৰ মানে ধৰি লওক যে আপোনালোকৰ পকেটত 1 কোটি টকা আহি গ'ল। ইয়াক আমি প্ৰথম এই 15 লাখ টকা ভাল কৰি খৰচ কৰি আপোনালোকে মোক সন্তুষ্ট কৰিব লাগিব চৰকাৰক যে আমি ভাল কৰি কাম কৰিম। অহা বছৰ মই আপোনালোকক এনেকৈ 50 লাখ টকা 2টা ইনষ্টলমেণ্টত মই আপোনাক 1 কোটি টকা আপোনালোকক মই দি দিম। বেংকৰ লোন বেলেগ হ'ব, এইটো চৰকাৰৰ চিট মানি হ'ব। আপোনালোকৰ মেম্বাৰৰ কন্ট্ৰিবিউশ্যন বেলেগ হ'ব,
আৰু বেংকৰ কন্ট্ৰিবিউশন বেলেগ হ'ব এই ৭২ কোটি টকাৰ স্কিমখন সাডেনলি নেক্সট ইয়াৰত ৫০০ কোটি টকাৰ স্কিম হৈ যাব কাৰণ মই বিচাৰো যে আমাৰ যুৱক যুৱতীসকল কৃষিৰ লগত জড়িত হওক আৰু আমি যদি আমাৰ জিআই টেগ সামগ্ৰীবিলাক ৰপ্তানি কৰিব পাৰোঁ আমি সঁচাকৈয়ে বহুত ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকে এই কাম হাতত ল'ব আৰু বাকি যিখিনি FPO আজি নিৰ্বাচন হ'ব পৰা নাই তেওঁলোকৰ কাৰণে আমি পুঁজি আছতীয়াকৈ ৰাখি থৈছোঁ নিশ্চয় সেকেন্ড লিষ্টত আমি আৰু ২০০টা FPOক আমি এই স্কিমত অন্তৰ্ভুক্ত কৰিব পাৰিম আৰু আপোনালোকক এই ক্ষেত্ৰত মই সহযোগিতা বিচাৰিম তৃতীয়তে আজিৰ সভাখনৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে মই চাউলৰ কথা ক'লোঁ সৰিয়হৰ কথা ক'লোঁ তৃতীয় চাহৰ কথা ক'লোঁ জিআই টেগৰ কথা ক'লোঁ জহা চাউলৰ পৰা আৰম্ভ কৰি আমাৰ আৰু এটা সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে সেইটো হ'ল আলুৰ বজাৰ কেইদিনমান আপোনালোকে আগতে দেখিছিল যে শদিয়াত আমাৰ কৃষকসকলে আলুৰ দাম নোপোৱাৰ কাৰণে আলু পেলাই দিছিলে কিন্তু ই কিয় হ'ব পাৰিছে কাৰণ আমাৰ মাজত খবৰৰ অভাৱ নলবাৰীত পেপচি কোম্পানীৰ নতুন ইউনিট স্থাপন হ'ব আৰু তেওঁলোকে এটা বিশেষ ধৰণৰ আলু আমাৰ খেতিয়কসকলক বীজ দিয়ে আৰু তাক যদি আমি উৎপাদন কৰোঁ ১০০% সেই আলু পেপচি কোম্পানীয়ে কিনাৰ ব্যৱস্থা কৰে যিমান প্ৰডাকশ্যন হয় তেওঁলোকক বহুত আলু লাগে আজি আমি কি কৰিছোঁ যে যিসকল কৃষকে পেপচি কোম্পানীৰ লগত কাম কৰিব খোজে বেংকে তেওঁলোকক KCCৰ লোন দিব আৰু পেপচি কোম্পানীয়ে তেওঁলোকৰ টকা সেই বেংকৰ একাউণ্টত চেক দিব যাতে KCCটো তাতে কাটি ল'ব পাৰে বাকীখিনি কৃষকে পইচাটো পাব পাৰে আজি যিখন MOU হ'ল ইয়াৰ ফলত পেপচি কোম্পানীৰ কাৰণে আমি যদি আলু প্ৰডাকশ্যন কৰিব খোজো বেংকে আপোনালোকক KCCৰ লোন দিব আৰু পেপচিয়ে সেই বেংকৰ একাউণ্টতে মূল্যটো দিব বেংকে নিজৰ টকাটো লৈ বাকীখিনি আপোনালোকক ঘূৰাই দিব আজি তাৰ চুক্তি এখনো আমি ইয়াত সহি কৰিলোঁ আৰু অসমত বহু লোকে ইতিমধ্যে আলু উৎপাদনৰ কামত নামি পৰিছে আৰু মই পেপচিক সুধিছিলোঁ যে সকলোৱে যদি কৰে আপোনালোকৰ কেপাচিটি আছে নে নাই তেওঁলোকে মোক কৈছে যে অসমত আমি যিমান পাৰোঁ ব্যৱহাৰ কৰিম আৰু ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে আমাৰ কোম্পানী আছে আমি তালৈকেও আমাৰ আলু লৈ যাব পাৰিম কোনো অসুবিধা নাই আলু আপোনালোকে উৎপাদন কৰক তাৰ মানে আজি ধান সৰিয়হ আলু লগতে আন ৰপ্তানি কৰিব পৰা সামগ্ৰীবোৰ আমি উৎপাদন কৰিব পাৰোঁ আৰু তাৰ কাৰণে আমাৰ বজাৰৰ অভাৱ নাই এসময়ত অসমীয়া মানুহৰ কমপ্লেইন কি আছিলে যে আমি খেতিৰ দাম নাপাওঁ এতিয়া আমি আপোনালোকক খেতিৰ দাম দিব বিচাৰিছোঁ আৰু অহাবাৰ যেতিয়া ৱৰ্ল্ড বেংকৰ বা এপাৰ্টৰ আৰু আমি টকা ভাৰত চৰকাৰৰ পৰা পাম তেতিয়া আমি FPO বিলাকক সন্মুখত ৰাখি আৰু ভাল স্কিম বনাম যাতে আপোনালোকে আৰু ভাল কাম কৰিব পাৰে কৃষিৰ উৎপাদনত আপোনালোকে সহযোগিতা আগবঢ়াব পাৰে মই আশা কৰিছোঁ যে এই গোটেই কেইটা স্কিমৰ জৰিয়তে আপোনালোক উপকৃত হ'ব মই অসম চৰকাৰৰ কৃষি বিভাগক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু তেখেতৰ সকলো সহযোগীক মই বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা হওক বা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা হওক
আজি আমাৰ ৰাজ্যখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণত এখন অগ্ৰণী ৰাজ্য হিচাপে আগবাঢ়ি যাব পাৰিছে। আজি আমি 1 লাখ মানুহক ইয়াতে গৃহ প্ৰৱেশ কৰোৱালো, তেওঁলোকে নিজৰ নিজৰ জাগাত এতিয়া তেওঁলোকে নিজৰ ঘৰত সোমাব আৰু নতুন জিঅ' টেগিং হৈ আছে। আজি অন্বেষা এপ আমি মুকলি কৰিলোঁ যাতে আমি আৰু মানুহক আৱাস যোজনাৰ ঘৰ দিব পাৰোঁ। मैं एक बहुत ही संवेदनशील बात यहाँ करना चाहूँगा। असम सरकार ने एक बहुत बड़ा ऐतिहासिक निर्णय लिया कि हम चाय बागानों का जो मजदूर है, ये मजदूरों को जो लेबर लाइन में वो लोग 200 साल से बैठा हुआ है, वो लोगों का हम जमीन का राइट्स दूंगा। कैसे? जब कांग्रेस सरकार ने लैंड सीलिंग एक्ट लाए थे, उन्होंने एक प्रोविजन किया था कि टी गार्डन का जो लेबर लाइन है वो सीलिंग का दायरा में नहीं आएगा, वो जमीन मालिक का हाथ में ही रहेगा। हमने विधानसभा में ये कानून का संशोधन किया, हाई कोर्ट सुप्रीम कोर्ट में हमने लड़ाई लड़ा और हमारा कानून को आज कोर्ट से स्वीकृति भी मिल चुका है। 14 मार्च को या 13 मार्च को प्रधानमंत्री जी आएंगे और माननीय प्रधानमंत्री जी हमारे चाय बागान का मजदूरों को पहला बार जमीन का पट्टा देने का काम करेगा, जो 200 साल में कभी संभव नहीं हुए थे। मैं ये सभा में माननीय शिवराज सिंह चौहान जी का उपस्थिति का फायदा लेते हुए मैं एक निवेदन करना चाहूंगा कि स्वाभाविक है जो बागान में मजदूर थे, जमीन उनका नहीं था, जमीन का मालिकाना हक बागान का मालिकों के पास था, इसीलिए वो लोगों को हम आवास योजना में इंक्लूड नहीं कर सका। जो लोग इंक्लूड हुआ है और जिसको मकान ऑलरेडी है अलग बात है, लेकिन ये कानून होने का बाद बहुत सारे जमीन में मालिकाना हक बागान का मजदूरों को मिलने जाएगा। हमारा जो अनुमानिक लक्ष्य है कम से कम 2 लाख परिवारों को पहला बार जमीन मिलेगा। ये एक बहुत बड़ा सामाजिक न्याय का दिशा में काम होगा। मैं हमारे माननीय मंत्री जी को निवेदन करूंगा कि इसका अंदर जो भी योग्य है हमें और एक बार बागान में हमको जियो टैगिंग करने का मौका दिया जाए, ये कानून लागू होने का बाद, और बागान का मजदूरों को भी प्रधानमंत्री आवास योजना का मौका देने का एक व्यवस्था भारत सरकार अपने हाथ में ले, ये भी मैं माननीय शिवराज सिंह चौहान जी को निवेदन करूंगा। हालांकि ये मीटिंग से ये रिलेटेड नहीं है, लेकिन मैं मौका भी नहीं बोलूंगा आपको मिलने का, तो इसीलिए मेरा मन में जो भी ख्वाहिश है मैं आपका सामने बोला हूं और मैं जरूर विश्वास करता हूं कि आप हमें जितना संभव होगा इतना आप हमें मदद भी करेगा। আজি আমাৰ যিসকল FPO ইয়াত উপস্থিত আছে সকলোৰে কাৰণে আজি এটা নতুন দিনৰ আৰম্ভণি। 15 লাখ টকা, 50 লাখ টকা আৰু 50 লাখ টকা লগত বেংকৰ লোন, আপোনালোকৰ মেম্বাৰ সকলৰ কন্ট্ৰিবিউশন। সেলফ হেল্প গ্ৰুপৰ আন্দোলনৰ দৰে অসমত আমি FPO আন্দোলনটো সাকসেস কৰিব পাৰিম যদি সরকার বেংক আৰু আপোনালোকে একেলগে কাম কৰে। পাৰিম নে নোৱাৰিম আমি? কাৰ কাৰ বিশ্বাস আছে হাত দাঙকচোন। পাৰিব? পাক্কা পাৰিব? ঠিক আছে, 100% পাৰিব? পুৰা বিশ্বাস আছে? তাৰমানে মই 1 কোটি টকাটো খৰচ কৰিব লাগিব। কিমান হৈ যাব? 254 crores, কাৰণ 1 কোটিকৈ 250 তাক দিলে কিমান লাগিব? 250 crores। কিন্তু মই কৰি দিম, আপোনালোকে আজি সংকল্প লওক যে আমি
খুব ধুনীয়াকৈ আমাৰ কাম কৰিম, আমাৰ FPO বিলাকক আমি আগুৱাই লৈ যাম। বহুত দীঘলীয়া নকৰোঁ, আজি এই সুন্দৰ সভাখনত আমি মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ পৰামৰ্শ শুনিম। আপোনালোকে তেওঁৰ বিষয়ে কিমান শুনিছে মই ক'ব নোৱাৰোঁ। তেখেত হৈছে মধ্যপ্ৰদেশৰ আটাইতকৈ দীৰ্ঘকালীন মুখ্যমন্ত্ৰী। তেওঁ বহুত দিন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে আৰু মধ্যপ্ৰদেশক কৃষিৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া ৰাজ্য হিচাপে তেখেতৰ দিনতে তেখেতে নিৰ্মাণ কৰিছিল। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক কৈছিলে যে आपने मध्य प्रदेश को बहुत सेवा किया, अभी भारतवर्ष को आप सेवा करने का जरूरत है, इसीलिए आपको कृषि मंत्री दिया गया है। आप जो मध्य प्रदेश में किया था अभी आप देश भर में करके दिखाइए। और जेटियार पर तेखेत होइसे ये उनका तीसरा चौथा विजिट होगा, लेकिन असम में वो कभी खाली हाथ में नहीं आता है, कम से कम 1000-2000 को लेके ही आते हैं। तो असम के लिए उनका गहरा मन में प्यार है। मैं माननीय शिवराज सिंह चौहान जी को आपका असम आगमन के लिए बहुत बहुत धन्यवाद देते हुए मैं मेरा बाणी का विराम देता हूँ। সকলোকে মোৰ শুভেচ্ছা জনালো। আপোনালোকে ভাল কৰি কাম কৰক, আগবাঢ়ক। আমি অসমখনক একেলগে লগ হৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।